তো হাই গাইজ বহুত দিনৰ মূৰত আমি আৰু আহি পাইছোঁ ভাতৰ চেনেলত আৰু আজি মোৰ লগত বহিছে মাইক মানে মই কৈছিলোঁ যে আমিতো আজি ভাত খাম তই কি বনা বনবি আৰু মায়ে বনছি আপোনাক দেখিছোঁ কিমান দামতে আগেয়া তো ইফালে আছে হান কি চাটনি মাই চাটনি কি কৰে খান এখানত হেৰি আছে কৌ হেৰি বনাইছে মই খুৰীমা এটা বনাইছি দেওবাৰে বাদ দিম সোমাব নাজানে কথা আৰু মানে এফালে মোকো দেখোঁ আৰু ইফালে আলু ভাজা আছে সৰু সৰু আলু ভাজা ইফালে আছে মাছ ভাজা মাছটো কালি টেঙা মাছ ইহান কি এখন কচুৰ তৰকাৰী তো এইফালে দালি আছে আৰু মাংস মানে আমাৰ কি এখন পঠা নেকি ঠিক আছে তো ধুনীয়াকৈ এতিয়া আমি খাওঁ নেমু টেঙাও এইফালে আছে তো বঢ়িয়াকৈ খাওঁ নেকি এতিয়া দেখা লাষ্ট কিবা নালাগে আকৌ আৰু অলপ মাহঁতে কথা পাতি ধুনীয়াকৈ খাওঁ আহিছে ধুনীয়াকৈ আহিছে নে আমাৰ মানুহ আহি আছোঁ আমি বঢ়িয়া প্ৰথমতে নেমু টেঙা আছিলোঁ আৰু হেৰি কেনেকুৱা হৈছে কবি কেনেকুৱা হৈছে মানে খাওঁ হয় খা তও খা বতাহান কি নাজনা হ'ব বতাহান দালি গঞ্চনা আছে বোধহয় কিবা কানি আৰু এনেকৈ আলু ভাজা খাই মই খুব ভাল পাওঁ আপোনালোকে কোনে খাই নাজানো তো বহুত দিনৰ মূৰত তোৰ লগত বহি ভাত খাব তই সদায় দেৰিকৈ ভাত খা মই দেৰিকৈ ভাত খাওঁ মানে মোক মায়ে সাজি থৈ দিয়ে মোৰ কামত অলপ দেৰি হয় আমি মানে উৰুকতে খাওঁ একেলগে হয়নে উৰুকাৰ দিনা একেলগে খাওঁ মোৰ ৰাতি অলপ দেৰি হয় অলপ মায়ে সাজি থৈ দিয়ে ৰাতিও দেৰি দিনতো দেৰি মাছটো ভাল মাছটো ক'ৰ পৰা আনিছা ৰাস্তাত ভাজা ৰাখছে নহয় এইটো পুৰা ৰাখছে আৰু বতা খাবা বতাহান জ্বালা আছে অলপ জ্বালা হ'ব লাগে বতৰত জ্বালা হ'লে ভাল লাগে খাই দি শেষ কৰি দিয়ে একদম এটা কথা হ'ল তোক বহুতে সুধি থাকে মানে কি সুধে এনে সদায় বোলে ভিডিঅ' চিডিঅ' কৰি থাকোঁ দৈতাৰি মাৰে আকৌ নকয় নেকি তই কৰিছোঁ মানুহখিনি তই যি কোৱা মনৰ পৰা কওঁ কি ক'ম আৰু সদায়তো কৰায়ে ইমান দিনে কৰিলিয়ে আৰু সেইকাৰণে নকওঁ দে আকৌ চাকৰি কৰিব ক'লোঁ নকৰাহে বোলে এইটো কামতে নামচা সেই কৰি থাক প্ৰথমতে গালি দিছিলোঁ বাৰু আগতে এতিয়া অলপ কমছি প্ৰথমতে হাক দিছিলোঁ এতিয়া আৰু কি ক'ম আৰু কথাও নুশুনা বতাহান জ্বালা আছে মই গাড়ী বেছি জ্বালা খাব নোৱাৰোঁ মাছ পিচ খা খাম খাই আছোঁ আকৌ ভাল লাগছে মাছটো ভাল কি মাছ বা মিৰ্গা চল তাৰপিছত হেৰি থ অলপমান গাইছ কঁঠাল দিবি আৰু আজি মাংস খানি কেনে বনালোঁ খাইছোঁ ভাল হৈছে নে নাই মই আগতে কৈছোঁ কিন্তু মানুহক যে পালা মাৰে আছিলে মায়ে এনে প্ৰথম মাংস জোল খাই ভাল লাগে সদায় আপত্তি মই মাংস ভালকৈ নান্ধো আজি খাইছোঁ আগতে ভালকৈ ৰান্ধিছিলি এতিয়া অলপমান হেৰি হৈ আছে পাৰা মাংসখন সদ হয়তো কিন্তু পাৰা খাব নোৱাৰা নাই গাইছ প্ৰেছাৰ আছে অলপ পাৰাটো আমি আগতে বহুত খাইছিলোঁ কিন্তু আজিকালি কমাই দিছোঁ কমাই দিছোঁ নাহি পাৰা চাপ্লাই দিয়া এতিয়া পেট থকা লাগি আমাৰ ঘৰত পাৰা পালি আমাৰ ঘৰত পাৰা নাখাওঁৱে যিহেতু আপোনালোকে বহুত জানে যে আমাৰ ঘৰত ব্ৰইলাৰ লোকেল চৰাই এইবিলাক নাখাওঁ আমি মই খাওঁ বাহিৰত যিহেতু মোৰ লগন জানাই লাগি কিন্তু আমাৰ ঘৰত নচলে সেইকাৰণে মাংস চাংস আনিব লগা হ'লে পঠাই আনিব লাগে পঠাত যিটো দাম হয়নে হ'লেও খাব লাগিব নাখাওঁ আজি ভাল হৈছে দেচোন ভাল হৈছে নকবি বেয়া বুলি ক'লে আজি ভালে হৈছে কেমেৰা চলি আছে ইনাতকৈ ভাল হৈছে কথাটো ভাল কথা মই তাৰ পৰা আনিছোঁ
আজি ভাল হৈছে দেউতাৰেও কৈছে ভাল হ'ব বুলি কিবা লাগব নেকি তোক মোক লাগে মোৰ ৰ'বয়ে পা খাই লাষ্ট নাখাওঁৱে ইমান ভাত নাখাকে আছে এটা আছিল Ini berapa? নাখাওঁ Hah? Ada. তোক বেলেগ তোকেই দিছোঁ Halo ada, halo. Dipis. খা Itu mangkuk tak ni master khabar isen tu. Ini hasuar. মাছটো আগে খাই ল'ব লাগে Saya gitu bebas. নহ'লে হেৰি মাংস খালে মাছ খাবৰ মন নাযায় তৰকাৰী খা কচুৰ তৰকাৰী Halo mau bang apa mana ini di sini. Nah khabar sana. কচুৰ তৰকাৰী খা খাব লাগে Next time mau banam mangkuk. Boya nai. Mau banam. Toy mau ham. বনাবি ভাত লাগিব নেকি Ini. Mau roti hei tu. Ampe. Yang ini kini na horo. Yang ini horo na kini na. কিনা ঘৰত নাই Yang asal itu mesti. Nah, hai lah mangkuk dia. Guni apa father? নাখা Father kasih mana? খাচী Kasih. Aduh habu. নাখে Father dah habu lom fatkan guys. খাব পাৰে পুৱা মানে ৰাতি কেতিয়াবা ধৰক মোৰ তাত ভাত আঞ্জা থাকিলে মই থৈ দিওঁ অলপমান ভাতে এতিয়া আঞ্জা উঠিকি মাৰি দিয়ে সানি তাৰপৰা একবাৰ খাব 10টা মানত একবাৰ খাব 1টা মানত হয়নে একবাৰ খাব 7টা এতিয়াও খাব পাৰে এতিয়া আৰু খাব না খাব পাৰে মানে 5 বাৰমান ভাতে খায় 5 টাইমছ অলপ অলপ খায় সেইকাৰণে হয়তো বেছি টাইম খাব পাৰে বেছি বাৰ খাব পাৰে তোৰ শেষ লাগে তো গাইছ আজি মই এতিয়া ভাতটো খালোঁ আপোনালোকে বহুতে হয়তো চাই ভাল পাইছে চাই ভাল নাপাব পাৰে নাজানো আৰু কিন্তু আমাৰ বহুতে সুধি আছে যে ওলা কেজিৰ আফ্ৰিকান বেলেগৰ ভিডিঅ' কিয় অহা নাই আমি অতি সোনকালে আফ্ৰিকান বেলেগৰ ভিডিঅ' দিম আৰু কিয় ভিডিঅ' অহা নাই কৈ আছোঁ মানে চব ঠিকেই আছোঁ নিপু ঠিকে আছে ময়ো ঠিকে আছোঁ কিন্তু এটা বহুত ডাঙৰ প্ৰব্লেম চলি আছে যিটোৰ কাৰণে আমি 10 দিন বা 12 দিন ৰখি পেলাব ভিডিঅ'টোৰ কাৰণে আৰু প্ৰব্লেমটো কি কৈ আছোঁ ধুনীয়াকৈ নেক্সট ভিডিঅ'ত তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো আপোনালোকে কেনে পালাক হয়তো নিশ্চয় ভাল পাইছে তো প্ৰথমবাৰ খালোঁ মই আইটেম নিজে ভাত ৰাইতে খাম দেখোন ন তো গাইছ আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এখানি কৰি দিব আৰু যদি কোনোবা নতুনকৈ আছে আমাৰ ভাত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই লগ পাম জয় অসম গাইছ